वेलकम बैक टू आवर टिप चेनेल की खबर आपनालोকৰ निश्चय ভাল চাগে মোৰটো ভালে সদায় নিচিনাকে জুই আমি আজি আহিলো আলু খানিবলে এটো কি গাঁও বুলি কয়ব চকিয়াল নুনিবাৰীত আমি বহুত দূৰত আহিছো ধুনিয়াকে স্কুটিত আহিছো বাও ষ্টেণ্ডাৰ্ডত আহিছো এতিয়া আমি আলু খনা ষ্টাৰ্ট কৰিলো আপোনালোকক দেখাম চাও খিনি আলু খানি লুৱে এই ফালপা হাই বুলি কৈ দিয়া হাই তাৰপিছত এই ফালপা হাই বুলি কৈ দিয়া এয়া সব আলু গুটি খলি দি থৈ গৈছে আমি ধুনিয়াকে এতিয়া আলু খানি লও আৰু খাবলৈও কিবা কিবি আনিছো দেখাম বাও চাওক এখন ইমান ধুনিয়া আমাৰ বাইদে এখন ৰাইস দেখিছেনে আমাৰ আলু খলি দিয়া মানে বাবুদা মানে ঘৰলে গ'ল হেতু কাৰণে মানে এতিয়া আমাৰ বায়ে খলি দি আছে সেই খুৰা লগত হেয়া চাওক কি নোৱাৰেনো মাইকি চালে কৰিবলে বিশেষ মাইকি চালে কি কৰিব নোৱাৰে মানে আমাৰ গিজনী কথা বেলেগ বাও বেলেগে পাৰে নোৱাৰে নাজানো আমি সব কৰিব পাও আমাক দেখিলকে কপিও কৰে হেয়া সব আলু খলি দি আছে ধুনিয়াকে মজা এফালৰ পৰা আমি ধুনিয়াকে 3-4 খলিমান ধুনিয়াকে খানি হৈ গল আপোনালোকক দেখাইছিলো যে আলু খানিবলে মানে আলু তেতিয়ালে খানিলো দুখলি মানে এখলি আৰু ইয়াছক এতিয়া খানি আছে এতিয়া হেয়া আকৌ দিছে ধুনিয়াকে আপোনালোকে ভিডিওটো চাই থাকিব ধুনিয়াকে ও খুৰা কিবা কষ্ট হৈছে নি খলি দিউতে না না কষ্ট হোৱা নাই হেয়া গতিকে ভিডিওটো আপোনালোকে ধুনিয়াকে চাই থাকক কিছু সবে আলু খানি চাহ খাবলে তো বহিছে চাহ এই ফালে সব বহি গল চাহ খাবলে ফালে গান লাগি আছে তাতে ববই বনালে চাহ ও খুৰা হাই বুলি কৈ দিও এই ফালে অকমানি এটা আছে ফালে আমি ধুনিয়াকে চাহ খাবলে বহিছো খাই লও দেই আজি গাখি চাহ সবে মাই দিছো খাই খাগল তা আকৌ ফাটি যায় ৰাইস আমাৰ আলু গুটি খনা হৈ গল আৰু বাইখনক বহুত মিস কৰিম আমাৰ মানে বাইখন বহুত দূৰত যে এতিয়া আৰু 1 বছৰ মানলে দেখা নাপাম চাগে এয়া সগে হৰিয়খিনি আছে এখিনি তুলিবলে আমি দুদিনমান পিছত আহিম আৰু এয়া সক হেতে এখলি আছে ধুনিয়াকে আলু গুটি এখলি আছিলে হেতে এদাই কৰিলে ময়ো খানিলো অকমান তাৰপিছত এতিয়া আমি ধুনিয়াকে ভাত খামগে ভাত বনালে এতিয়া আমি ধুনিয়াকে ভাত খাই লমগে আপোনালোকক দেখাম ৰব আলু গুটি কিমান হল ধুনিয়াকে চাই লওক আলু গুটি এদাই ইয়াত অকমান আছে বস্তা গিটা এটু আধা বস্তা আৰু সেই দু বস্তা এইজনী ববু এয়া দু বস্তা এই বস্তাটো প্ৰথম বস্তাটো গুইপা ইয়ালৈকে এদাই আৰু এইখনে বাৰী এতিয়া আমি ধুনিয়াকে ভাত খাই লওঁগে আপোনালোকক দেখাম আৰু সেই খুৰাহত আছে ইফালে এটুকু অকমান খানি থৈ যাব লাগিব আৰু আগতেকে তাৰ আগত আমি ভাতগিটা খাই লওঁগে আমাৰ ভাত খাবলে হৈ গল এফালে কি আছে চাও ৰব এফালে আছে মাংস আৰু এফালে আছে আমাৰ ববুৱে মাংস নাখায় যে হেয়া অকমান সবজি বনাই দিছে আলু তাৰপিছত এফালে বহি গল সবু ভাত খাব কাৰণে বাহিছে খুৰাহতৰ সকলোলে বাহিছে এয়া সবু বহিলে আলু গুটি পিটিকা নেমু বিলনিয়া এয়া সকলো ধুনিয়াকে বহিলে এফালে গান লাগি আছে আমি ভাত পানী খাই লওঁ দেই ৰাইস ভাত পানী খাই উঠিলো এই কেঁচুৱাটো চকচোন কেঁচুৱাটো কিবা দিন 14 দিন হৈছে পথাৰলৈ লৈ আহিছে মাকে এইটো চকচোন ইমান মৰম লগা 14 দিনৰ কেঁচুৱাটো আনিছে পথাৰত আলু খানিবলে আপুনি আইতাক ন আইতাকে লৈ আছে সেইজনী মাক আমাৰ ভাত পানী খাই হৈ গল আমি এতিয়া ফাইনেলি আকৌ সেই তাত দুখলিমান খানি দিম আৰু আমাৰ ইয়াত হৈ গল এতিয়া ধুনিয়াকে ঘৰলে যাম আৰু তাত দুখলিমান খানি লওঁ চাই থাকক ন ইমানেই নে আৰু আছে আমাৰ দেখিলে আমাৰ দুবস্তা এই খুৰাহতৰ এই আলু খানি আছে তই ইমান মুচন্দি চালি যে কিয় মুচন্দি দিলি কহোন আলু খানি আছে এই অকল এখলি আছিলে আলু খানিবলে আমি গুটিকেইজনী লাগি খানিলো আৰু বগৰীজোপা চাওকচোন কিমান লাগি আছে আৰু খাবলৈ ইমান ধুনীয়া এটা মই খাই আছো ইমান ডাঙৰ এটা মই খাই আছো আৰু ইয়া চাওকচোন আৰু এহেত হৈ ইয়া খাই বৈ গৈছেগে
আৰু আমি এতিয়া ইয়াৰ পৰা যামেই আৰু আমাৰ অহাও টাইম হ'ল আমি ৰাতিপুৱা 11টা বজাতে আহিছোঁ নহয় আৰু এতিয়া ইয়াৰ পৰা যাম আৰু ইয়াৰ পৰিৱেশো ইমান ধুনীয়া লাগে চাওকচোন ৰাইজ এইফালে সৰিয়হ আছে আৰু এইফালে চাওকচোন ইমান ধুনীয়া সুন্দৰ পৰিৱেশ ইয়াতে থাকিবলৈ মন যায় আৰু মন গ'লে নহ'ব ন এয়া সিহঁতে ৰখি আছে ধুনীয়াকৈ বলক আমি কৈছিলোঁ যে আমি অথনি ধুনীয়াকৈ ভাত পানী খাই বগৰী চগৰী খালোঁ আমি এতিয়া আলুগুটি ৰখীয়া হয় ইয়াতে বহি আছোঁ মানে টমটম অহা নাই সিফালে আলুগুটি বস্তা দেখিছেনে এইফালে আমি ধুনীয়াকৈ আলুগুটি বস্তা ৰখীয়া হৈ আছোঁ গোটেইকেইজনী এইফালে নাচি আছে আৰু এয়া আহিছে নাচিবলৈ আমি ধুনীয়াকৈ আলুগুটি এতিয়া ৰখীয়া হৈ আছোঁ আৰু এইপিনে বস্তা মানে ভাত খাইছিলোঁ যে বেগ চেগবোৰ ইয়াতে আছে ধুনীয়াকৈ আৰু আমি এতিয়া ৰখি আছোঁ গানটো লগাই ধুনীয়াকৈ নাছিলোঁ जान बोली माती बोलोय मन गसेको तुक जान बोली माती बोलोय मन गसेको तुक जान बोली माती